Audio Jungle. হয় আমি এতিয়া উপস্থিত হয়েছো বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত হৰেন্দ্ৰ চিত্ৰ মহাবিদ্যালয়ত আৰু হৰেন্দ্ৰ চিত্ৰ মহাবিদ্যালয়ে ইতিমধ্যে 25টা বছৰত ভৰি দিলে আৰু 25টা বছৰত ভৰি দিয়াৰ সমান্তৰালকৈ মহাবিদ্যালয়খনে ৰূপালী জয়ন্তী উদযাপন কৰিবলৈ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছে আৰু এই ৰূপালী জয়ন্তী উদযাপনৰ সময়ত এই মহাবিদ্যালয়ৰ অধ্যক্ষ মাননীয় অধ্যক্ষ ডাঙৰীয়াৰ অনুভৱ আৰু কেনেকুৱা ধৰণৰ কাৰ্যসূচীৰ জৰিয়তে এই ৰূপালী জয়ন্তী উদযাপন কৰা হ'ব আমি সেই সম্পৰ্কে আপোনালোকক জনাবলৈ চেষ্টা কৰিম আমি অধ্যক্ষ ডাঙৰীয়া আজি আমাৰ মহাবিদ্যালয়ে 25 বছৰ পাৰ হোৱাৰ শুভক্ষণত ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান আমি আজিৰ পৰা আৰম্ভ হৈছে 3-4-5 ফেব্ৰুৱাৰী 2020 চন আমি বৰ্ষজোৰা কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ আমি অন্তিম পৰ্যায়ত আহি উপস্থিত হৈছোঁ ইয়াত আমি বৃহত্তৰ ভক্তৰ্দা অঞ্চল তথা বৰপেটাবাসী ৰাইজ তথা গোটেই অসমবাসীৰ বিভিন্ন শুভাকাংক্ষী আমাক বহুত ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াইছে তাতোকৈ ডাঙৰ কথা যে ভক্তৰ্দা নিচিনা এখন অনুন্নত জেগাত য'ত নেকি ৰাস্তা ঘাটৰ অভাৱ ৰাজনৈতিক সামাজিক অৰ্থনৈতিক এডুকেশ্যনেল বেকৱাৰ্ড প্লেচ এটা বৰপেটা জিলাখনৰ ভিতৰতে ক'ব লাগিব সকলোতকৈ পিছপৰা এটা ঠাই তাত হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয় 1992 চনত এই অঞ্চলৰ মুখিয়াল ব্যক্তিসকল তথা বৰপেটাৰ বিশিষ্ট ব্যৱসায়ী হৰেন্দ্ৰনাথ দাস আৰু তেওঁৰ সহধৰ্মিনী চিত্ৰাবলা দাস ডাঙৰীণী তেখেত দুইজনে আমাক আৰ্থিক অনুদান আগবঢ়াইছিল আৰু তেখেত দাতাদ্বয়ৰ সেই আৰ্থিক অনুদানৰ জৰিয়তেই এই অঞ্চলত 1992 চনত এইখন মহাবিদ্যালয় গঢ় লৈ উঠিছিলে আৰু তেখেতৰ সন্মান জনাই আমি আমাৰ এই মহাবিদ্যালয়খনৰ নাম হৰেন্দ্ৰ চিত্ৰ মহাবিদ্যালয় ৰাখিছিলোঁ ইয়াত যিসকল ব্যক্তিয়ে আগভাগ লৈছিলে সেইসকলৰ বহুতকে আমি বৰ্তমান হেৰুৱাইছোঁ দাতাদ্বয় আমাৰ মাজত নাই তেখেতসকলৰ আত্মাৰ চিৰশান্তি আমি মহাবিদ্যালয় কৰ্তৃপক্ষৰ পৰা কামনা কৰিছোঁ তেখেতসকল স্বৰ্গগামী হওক
লগতে আমি যিটো বৰ্ষজোৰা কাৰ্যসূচী প্ৰথম দিনৰ এই কাৰ্যসূচীত চাফাই কামৰ পৰা আৰম্ভ কৰি বৃক্ষৰোপণ, সমূহীয়া সৰ্বধৰ্ম প্ৰাৰ্থনা, পতাকা উত্তোলন, বৃক্ষৰোপণ, সাংস্কৃতিক শোভাযাত্ৰা, নৃত্য প্ৰতিযোগিতা, তাৰপিছত আমি এটা আলোচনা চক্ৰ ৰাখিছোঁ। বিষয়বস্তু আছে সমাজ গঠনত শিক্ষকৰ ভূমিকা। এনেকৈ আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আগত লৈ পেলাই এই অঞ্চলৰ উঠি অহা ল'ৰা ছোৱালীক যাতে আমি এটা উন্নত পৰ্যায়লৈ লৈ যাব পাৰোঁ, তেওঁলোকৰ বৌদ্ধিক মানসিক যাতে বিকাশ এটা সাধন হয়, তেওঁলোকৰ প্ৰতিভা যাতে প্ৰকাশ পায়, তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। অনাগত দিনবোৰত আমি যাতে আমাৰ মহাবিদ্যালয়ৰ যিসকল স্থাপক আছিল আৰু আঞ্চলিক মুৰব্বী আছে তেখেতসকলৰ কাৰণে আমি বিশেষভাৱে এটা সম্বৰ্ধনা আয়োজন কৰিছোঁ, কাৰণ তেওঁলোকৰ চেষ্টাতে এইখন মহাবিদ্যালয় গঢ় লৈ উঠিছে। কাৰণ তেখেতসকলে আমি আৰু অহাকালি প্ৰয়োজন অনুষ্ঠান এটা পৰিৱেশন কৰিব আৰু তেওঁলোকক সম্বন্ধী এটা ভাষণ ৰাখিবলৈ আমাৰ মাজত আহি আছে বিশিষ্ট অধিবক্তা তথা সাংবাদিক দীপক শৰ্মা ডাঙৰীয়া। তেখেতে অহাকালি আহি আছে 12 বজাত। তেখেতে ইয়াতে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি তেওঁৰ যিটো মটিভেটেড স্পীচ সেইটো আগবঢ়াব। তেখেতে আহিব। আৰু এখন দেশভক্তিমূলক কাহিনীৰ এক ব্যতিক্ৰমী নৃত্যানুষ্ঠান আছে, যাৰ নাম হৈছে বন্দে মাতৰম। আৰু ৰাতি সাংস্কৃতিক সন্ধিয়া আছে। গতিকে এইসমূহ কাৰ্যসূচীসমূহত আপোনালোকৰ সহায় সহযোগিতা আমি নিউজ চেনেলৰ জৰিয়তে